গাইজ কি খবৰ আপোনালোকৰ মোৰ এটা ভিডিঅ'টো স্বাগতম জনাইছোঁ। আপোনালোক চাই আছে 7 Up ডিম্পুল ব্লগ। আৰু মই আজি ক'ত আছে দেখিছে নাই? এইফালে চাৰিওফালে সেউজীয়া সেউজীয়া ধান এইফালেও আছে, মানে ধান লগা নাই আৰু লাগিব আৰু থুকি আছে। তো আজি মই গৈ আছোঁ মানে গাই নদী গৈ আছোঁ, মানে ঘৰৰ ওচৰতে হয়। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকিব। আজি তামাম ৰ'দ, মানে পুৰা ৰ'দ দিছে, দেখিছে নাই? পুৰা ৰ'দ আৰু ভিউটো বহুত ধুনীয়া হয়। মানে মই এইফালে তো গেছ বলক গৈ আছোঁ। এই গৰু মানে কি মই আজি অকলে আহিলোঁ, মানে মোৰ লগৰ এটাক লগ ধৰিছিলোঁ, তাৰ বোলে কিবা কাম আছিলে, তো সেইকাৰণে সি আহিব নোৱাৰিলে, মই অকলে গুচি আহিলোঁ। মানে ভিডিঅ' বহুত ধুনীয়া হয় ন গেছ? কমেণ্ট এটা কৰি দিব ভিডিঅ' কেনেকুৱা গেছ। ভিউ দেখিছে নাই? একদম বঢ়িয়া ভিউ, মানে দেখিছে নাই? এইফালে পুৰা মাদুৰি বুলি কয় এইখিনি, আৰু এইফালে ধান লাগিলে আৰু পকা নাই আৰু এইফালে মানে জেগাটো বহুত ধুনীয়া হয়, মানে ভিউটো গেছ। গৈ আছোঁ বলক, দেখাই আছোঁ গাই নদী, ডাইৰেক্ট গাই নদী দেখাই আছোঁ। গাই নদী বহুত ওচৰতে হয়, মানে আমাৰ ঘৰৰ পৰা। গৈ আছোঁ বলক। আজৰি টাইম কি কৰিব, তাতে ভিউটো ধুনীয়া, ভিডিঅ' এটাকে বনাই দিওঁ আৰু বোলো বলক গাইছ। ৱাও, ইমান ধুনীয়া ভিউ। এই লগত মানে কি মই অকলে গুচি আহিলোঁ, আৰু লগত আহিবলৈ লগতো লগ ধৰিছিলোঁ, মানে সি ক'লে মোৰ কিবা কাম আছে, তো অকলে যাগে যা বুলি ক'লে, তো মই অকলে গুচি আহিলোঁ আৰু। ভিউটো বহুত ধুনীয়া হয়, মানে গৈ আছোঁ, পামগৈ আৰু বেছি নাই আৰু। যিহেতু ৰ'দ দিছে এতিয়া অলপ, মানে এতিয়া ৰ'দটো অলপ এৰিলে আকৌ, অথনি যে তামাম ৰ'দ দিছিলে। এইবিলাক ধান মানে কি লগা নাই, এইখিনি মানে নৈ তলত আছেতো, লগা নাই, সেইকাৰণে পাছতীয়া ধান এতিয়া নাই লগা। ভিউটো বহুত ধুনীয়া হয়, কমেণ্ট এটা কৰি দিব হা কেনেকুৱা ভিউটো। গৈ আছোঁ, পামগৈ আৰু বেছি দূৰ নাই। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকিব গেছ। পাইছোঁহি আৰু বেছি দূৰ নাই, মানে অলপ আছে। তো গৈ আছোঁ আৰু অকলে অকলে। লগৰকেইটো আজি নাহিলে, তাৰ বোলে কিবা কাম আছিলে, সেইকাৰণে আহিব নোৱাৰিলে। ভিউটো বহুত ধুনীয়া, এইফালে মানে কি পাহাৰখনো ওচৰতে আছে, এইফালে মানে সেউজীয়া সেউজীয়া, মানে চাৰিওফালে অকল সেউজীয়া। তো আজৰি টাইমত তাকে ভাবিলোঁ, মনটো অলপ ভাল লাগিব, মানে ওলাই আহিছোঁ অলপ, তাতে ভিডিঅ' এটা বনাই দিলোঁ। তো চাই থাকক, গাই নদী পাই যাম এতিয়া। ফাইনেলি গেছ গাই নদী পাই গ'লোহি, দেখাই আছোঁ ৰ'ব আমাৰনো গাই নদীখন কেনেকুৱা। ইয়াত দলং হোৱাৰ কথা আছে, দলং মানে কি মানে কাম চলাই আছে, হোৱাগৈ নাই আৰু। কাম চলাই পিনি ভালকৈ মানে দেখাম বাৰু আপোনালোকক। দলংখন সৰুতে দেখাই দিম, মানে দলং বহুত দীঘল হ'ব, মানে এয়াৰ পৰা মূৰৰ পৰা এই মোলে আমাৰ মানে কি আমাৰ ঘৰৰ ৰাস্তালৈকে হ'ব। বহুত ডাঙৰ দলং হ'ব, মানে ইয়াত মানে দীঘল হ'ব পুৰা। তো দেখাইছোঁ গাইছ, গাই নদী পামগৈ আৰু বেছি যাব নালাগে আৰু। ইয়াত মানে লগৰ এটা দেখিছোঁ, তালৈ গৈ চাওকচোন কোননো এইকেইটা। তোৰ ভিডিঅ' অলপ চাই লোৱা। ইয়াতে লগ পাই গ'লোঁ, মানে কি লগৰ এটা মানে খৰি ফালিব আহিছিলে ইয়াত, মানে এই লগ পাই গ'লোঁ। হাই বুলি কৈ দিয়া। হাই। অঁ, লগৰ লগ পাই গ'লোঁ, তো নদী পাই গ'লি গাইছ ফাইনেলি। ৱাও, তো এইকেইটা বৰষুণ দি আছে ন, পানী তামাম, মানে নদীখনত পানী ঢেৰ, মানে ইয়াত এইকেইটা বৰষুণ দি আছে যে পুৰা। এইবিলাক পানী চাই লোৱা, বহুত পানী এইকেইটা, পুৰা বৰষুণ দি আছে যে। তোৰ লগৰটো এইটো এই মানে কি খৰি কাটিব আহিছিলে ইয়াত, তাত লগ পাই গ'লোঁ মানে নদীত সিহঁতক। ভিউ দেখিছে নাই? বহুত ধুনীয়া হয় মানে ভিউটো। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। তো ভিডিঅ'টো যদি অলপো যদি ভাল পালে, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা, আৰু সকলোৱে মোক ছাপোৰ্ট কৰা। তো গাইছ আজিলৈ বাই বাই।